নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। অসম অৰুণাচল সীমান্তৰ গেৰগুৱামুখ পাহাৰত নিয়ন্ত্ৰণ হেৰুৱাই এখন মিলাৰ গাড়ী প্ৰায় 200 ফুট উচ্চতাৰ পৰা বাগৰি অহাৰ ফলত থিতাতে মৃত্যু মুখত পৰে দুজনৰ। আমি এই মুহূৰ্তত আপোনালোকক পুনৰ জনাইছোঁ, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। অসম অৰুণাচল সীমান্তৰ গেৰগুৱামুখ পাহাৰত নিয়ন্ত্ৰণ হেৰুৱাই এখন মিলাৰ গাড়ী প্ৰায় 200 ফুট উচ্চতাৰ পৰা বাগৰি অহাৰ ফলত থিতাতে মৃত্যু মুখত পৰে দুজনৰ। নিহত লোক দুজন হৈছে গোগামুখৰ ওখমাটি কৰণ পাইং আৰু পুতুল দাস বুলি ইতিমধ্যে জানিব পৰা গৈছে। মৰিকেন তিনিআলি পুতৰাজ বুলি কোৱাটো আছিলে, তাৰপিছত এলবাৰটো আছিলে আপোনাৰ ওখমাটি, তেখেতৰ নাম কৰণ কি লিখে? কৰণ পাইং মিচিং ল'ৰা হয়, মিচিং ল'ৰা হয়, তেখেতৰ নেপালী ল'ৰা হয়, ড্ৰাইভাৰটো হয়, আমাৰ গোগামুখৰে হয়। আমাৰ গোগামুখৰে। ঠিক আছে। वो भी दिया है, यही क्या हाँ दोनों चला गया ना। গোগামুখৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এছ সুবনচিৰি।